गरा खुरखानायखौ होबथानायनि मुङाव मिसिं अट'नमास काउन्सिलाव जाख्ल'नायनि अजद दैखांदों थागिबि रायजोफ्रा। फ्राय 30 लाख रांनि स्किमखौ 10% मावफुङाखै मिसिं अट'नमास काउन्सिला। गरा खुरखानायखौ होबथानायनि मुङाव गं 800सोल' पार्क पाइन खुन्थिया गायदों काउन्सिला। धेमाजि जिल्लानि सिङाव थानाय समखं पन्चायतनि सेंगाजान अप्सरा मुंनि गामियाव लाली दैमानि गरा खुरखानायखौ होबथानो थाखाय मिसिं अट'नमास काउन्सिलनिफ्राय 2022निफ्राय 23 सोलिथाय बोसोराव मोनसे 30 लाख रांनि पार्क पाइननि स्किम एबा बिथांखि होनाय जादोंमोन, जायनि गासै बिबानखौ काउन्सिलनि 7 नं सिमेन्ट समखं समस्तिनि इसि मुस्रिमा भबानी दुवारे लादोंमोन आरो अन्थाइ खाम्फाखौबो गावनो गायसनदोंमोन। नाथाय दुखुनांथाव सोंखारिथाव बाथ्राया बेसोदि सेंगाजान अप्सरा गामियाव लाली दैमानि गरा खुरखानायखौ होबथानो थाखाय जाय पार्क पाइन खुन्थियाफोरखौ गायनाय जादोंमोन बेफोर खुन्थियाफोरा लोरबां थोरबां जादोंमोन आरो बेवहाय जाख्ल'नायनि अजद नुजाथिदोंमोन। रायजो राजाफ्रा फोरमायनाय बादिब्ला बे स्किमनि मुङाव फ्राय 800सोल' पार्क पाइन लाबोनाय जादोंमोन। रायजो राजाफ्रा अजद होनाय बादिब्ला 30 लाख रांनि बे बिथांखि एबा स्किमखौ 10% जौखोन्दोबो मावफुङाखै मिसिं अट'नमास काउन्सिला, जायनि थाखाय सेंगाजान अप्सरा गामिनि रायजो राजाफ्रा काउन्सिलनि बे खामानि मावनायखौ लानानै एसेबो गोजोननाय गैया। बे बिथांखि एबा स्किमखौ लानानै रायजो राजाफोरनि गोसोआव काउन्सिल आरो काउन्सिलनि इसि भबानी दुवारानि हेंथायै गोसोआव सोंथि सोंखांदों। गरा खुरखानायखौ होबथानायनि मुङाव सरकारा रायजो राजाजों खेला गेलेदों नामा? रायजोखौ थगायनो नागिरदों नामा? मा जाहोननि थाखाय काउन्सिलनि बे बिथांखिखौ आबुङै मावफुंनाय जायासै? 30 लाख रांनि मोनसे स्किमाव माबोरै 800सोल' पार्क पाइन खुन्थिया होखो? ना 30 लाख रांजों 800निफ्राय 1000ल' पार्क पाइन खुन्थिया मोनो? बेफोर गासिबो रायजोफोरनि गोसोआव सोंथि सोंखांदों। सेंगाजान अप्सरा गामिनि रायजो राजाफोरनि बे सोंथिफोरखौ काउन्सिलनि 7 नं सिमेन्ट समखं समस्तिनि इसि भबानी दुवाराया फैबाय थानाय समाव मा फिननाय होगोन बेखौ समाजो फोरमायसिगोन। আপোনালোকে দেখি পাইছে ইয়াত এই MSC কামৰ যি উন্নয়নৰ কামৰ এইটো নদী বান গৰাখহনীয়াৰ যি প্ৰটেকশ্যন এইটো কাৰণে তেখেতলোকে 30 লাখ টকা ইয়াত অনুমোদন দিছিলে। তাৰ পৰা প্ৰায় একেবাৰে ন্যূনতম ইয়াত প্ৰায় 800 মান খুঁটা আনি পেলাই তেখেতলোকে দায়িত্ব সামৰি থৈছে। ইয়াত সম্পূৰ্ণ যিখিনি পাকোপানৰ খুঁটা আনিছিলে সেইখিনিও গোটেই পাকোপানৰ খুঁটাখিনি ঢিলা আছিলে, যিখিনি বনাইছিলে তাৰ কোনো যেনেধৰণে চিমেণ্ট দিব লাগিছে, যেনেধৰণে শিল প্ৰয়োগ কৰিব লাগিছে তাত নকৰাকৈ গোটেই বস্তুটো আচলতে 2 নম্বৰ কৰি সমস্ত গোটেই ন্যূনতম কেইটামান কাম কৰি তেখেতলোকে বাকী সমস্ত গোটেই টকাখিনি তেখেতলোকে আত্মসাৎ কৰিছে বুলি আমি ইতিমধ্যে গম পাইছোঁ। ইয়াৰ প্ৰতিনিধি এই MSCৰ চিফ আমাৰ চিমেণ্ট চাপৰিত আছে, চিফ এইটো কি ভবানী দুৱাৰা, তেখেতে এই অঞ্চলৰ হেৰি হিচাপে আছে, প্ৰতিনিধি হিচাপে আছে। তেখেতৰ অকল মাত্ৰ এইটো কথাই নহয় যে এই 30 লাখ টকাটোৱে কথা নহয়, আৰু অলপ আগলৈ আপোনালোকে গ'লে দেখিব তাত এটা স্কিম আহিছিলে 25 লাখ টকাৰ। সেই 25 লাখ টকাৰ স্কিমটোত তেখেতলোকে মাত্ৰ 100 খুঁটা পেলাই কিনি বাকী সমস্ত কাম তেখেতলোকে 2 নম্বৰ কৰি গোটেই 100 খুঁটা পেলাই বাকী সমস্ত টকা তেখেতলোকে জালিয়াতি কৰি জাল চুৰি কৰি তেখেতলোকে এতিয়ালৈকে তেখেতলোকৰ নিজৰ পকেটৰ ধন হিচাপে ব্যৱহাৰ কৰিছে বুলি আমি গম পাইছোঁ। কি জনাব? আমি চৰকাৰক, আপোনালোকে জানে যিখন চৰকাৰে বৰ্তমান উন্নয়নৰ কথা কৈ আছে, সম উন্নয়নৰ কথা কৈ আছে, যিখন চৰকাৰে গোটেই গাঁৱে ভূঞে উন্নয়নৰ হেৰি বনাই আছে, আপোনালোকৰ জ্বলন্ত উদাহৰণ আপোনালোকে দেখিছে। উন্নয়নৰ নামত এয়া এটা লুণ্ঠন প্ৰক্ৰিয়া চলি আছে। এইখন চৰকাৰে মাত্ৰ গাঁৱৰ মিডিয়াৰ আগত টিভিৰ আগত ডাঙৰ লেকচাৰ মাৰি থাকে, কিন্তু এয়াই প্ৰমাণ তেখেতলোকে সমস্ত গোটেই জনগণক এনেধৰণে ভুৱা কথাৰে যে তেখেতলোকে যে জালিয়াতি কৰি যে গোটেই তেখেতলোকৰ যিবিলাক কৰ্মচাৰী তেখেতলোকে যে এনেকুৱা ধৰণৰ লুণ্ঠন কৰিছে, এই জালিয়াতি কৰি থকা বা এই যিবিলাক তেখেতলোকৰ কৰ্মচাৰী এইসকলক তেখেতলোকে প্ৰটেকশ্যন দি আছে বুলি আমি এখন চৰকাৰক ক'ব বিচাৰোঁ। আৰু আমি আপোনালোকৰ জৰিয়তে, চেনেলৰ জৰিয়তে আমি চৰকাৰক দাবী জনাইছোঁ, আমি প্ৰশাসনক কৈছোঁ, এই গোটেই স্কিমটোত যিমান দুৰ্নীতি হৈছে ইয়াৰ এটা শুদ্ধ এটা তদন্ত কৰি ইয়াৰ উচিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। ইয়াত ইঞ্জিনিয়াৰ হিচাপত এজন আহিছিল, কিন্তু তেখেতৰ বিশেষ নামটো মই
নাজানিম, তেখেত অহা টাইমত আমি নাছিলোঁ। এজন যেই আহিছিলে ইয়াত কোনো ইয়াৰ যি তেখেতলোকৰ প্ৰক্ৰিয়া উদ্বোধন কৰিছিলে, কিবা কৰিছিলে, তেনেকুৱা ধৰণৰ প্ৰক্ৰিয়া কাম চলাইছিলে। কিন্তু যেই আহিছিলে আৰু আমাৰ ইচি ভৱানী দ্বাৰা আহিছিলে আৰু তেখেতৰ লগত আহিছিলে সাংগু পাংগু কিছুমান তেখেতৰ পালি পুখুৰীয়া। আমাৰ এই অঞ্চলত তেনেকুৱা কোনো কমিটি বনোৱা নাই, তেনেকুৱা কোনো দায়িত্ব দিয়া নাই। তেখেতলোকৰ নিজৰ স্বইচ্ছা, তেখেতলোকৰ নিজৰ মইমতালিভাৱে ইয়াত কাম তেখেতলোকে কৰিছে। এতিয়ালৈকে গোটেই আপোনালোকে দেখি পাইছে, এতিয়ালৈকে তেখেতলোকৰ মইমতালি হিচাপেই ইয়াত কোনো ধৰণৰ ৰাইজৰ কোনো ইয়াৰ ব্যৱস্থা নকৰাকৈ এনেকুৱা ধৰণৰ 2 নম্বৰ কাম কৰি তেখেতলোকে দায়িত্ব সামৰি থৈছে। এই পোষ্টখিনি সম্পূৰ্ণ বেয়া, আপোনালোকে চালেই গম পাব। ইয়াত আপোনালোকে এতিয়াও যদি দেখা পায়, তাত পোষ্ট বনাইছে, পানীত গিৰোৱাওঁতেই পোষ্ট ভাগি গুড়া হৈ গৈছে। ইয়াত কেইটামান পোষ্ট আপোনালোকে আছে, 4-5টা পোষ্ট ইয়াত আছে খাৰা হৈ, বাকী যিমান পোষ্ট আছিলে চব ভাগি গ'ল, পেলাই দিওঁতে ভাগি গ'ল। সমস্ত পোষ্ট চব বালিত নদীত জাহ গৈছে। ইয়াত তাৰমানে কোনো পোষ্ট তেখেতলোকে ভাল পোষ্ট পেলোৱা নাই।